Mana kau jago? Selfie na. Okay, sabi. Hey guys, সকলোকে মোৰ আন এটা ব্লগলৈ স্বাগতম জনাইছো। আজি 1 মাৰ্চ মহাশিৱৰাত্ৰি। সকলোকে মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰিলো আৰু আমি এটা নামঘৰ মানে আমাৰ নামঘৰৰ লগতে মন্দিৰ আছে, মন্দিৰলৈ যাবলৈ লৈছো। যিসকলে মোৰ ফাৰ্ষ্ট ব্লগটো চাইছে তেওঁলোকে গম পাইছে আমাৰ নামঘৰ ভাগ দেখিছে আৰু সেই নামঘৰ ভাগৰ কিনাৰতে আমাৰ মন্দিৰ ভাগ আছে। চ' মই ইমান নামঘৰ ভাগ নেদেখাওঁ, মন্দিৰ ভাগকে দেখুৱাম। আজিৰ দিনটো মানে মোৰ কাৰণে এটা এডভেঞ্চাৰাছ ডে নিচিনা হ'বলৈ গৈ আছে। পৰীক্ষা, ভাওনা, মানে 4টা বজালৈকে পৰীক্ষা দিন বা 5টা বজালৈকে ঘৰ পাম। তাৰপৰা আকৌ সৰু ল'ৰা ছোৱালী ভাওনা যে সোনকালৰ পৰা আৰম্ভ হ'ব। আমি যোনভাগ ভাওনা কৰিম শিৱৰাত্ৰি উপলক্ষে, সেই ভাগৰ নাম হৈছে কুৰ্মৱতাৰ আৰু মই যোৱাবাৰৰ দৰে এইবাৰো তাত বিষ্ণুৰ লৈছোঁ আৰু ভিডিঅ'টো চাইছোঁ। আৰু এয়া আমি ৰাতি কৰিবলৈ লোৱা ভাওনাৰ ইয়াত বেনাৰ মাৰি থৈছে। আৰু এয়া আমি নামঘৰ পালোহি। ইয়াত আমি ৰাতি ভাওনা কৰিম আৰু এই ভাগ হৈছে আমাৰ শিৱ মন্দিৰ। এয়া হৈছে আমাৰ মন্দিৰ ভাগৰ ভিতৰ চৰা। ইয়াতে লিংগ ভাগ আছে শিৱৰ আৰু এয়া হৈছে মন্দিৰ। A few moments later. মই ঘৰ আহি পাই গ'লোহি আৰু অহাটো মই নেদেখালোঁ। এতিয়া মই কলেজলৈ ওলাইছোঁ, দেখিবলৈ পাইছে। দেৰি হৈছে, পৰীক্ষা হৈছে, সেইকাৰণে মই আহোঁতে অলপ জল্দি আহিলোঁ, সেইকাৰণে নেদেখালোঁ। তো একেবাৰে মই পৰীক্ষা দি শেষ হোৱাৰ পিছত পাম আপোনালোকক ডাইৰেক্ট নামঘৰত দেখোঁ। এই মই পৰীক্ষা দি পাই গ'লোহি। তাৰপৰা এতিয়া বাজিছে 4:30, 5টা বাজিব হৈছে। এতিয়া অলপ ড্ৰেছ চেছবিলাক ঠিক ঠাক কৰি লওঁ, মানে বান্ধি মেলি লওঁ নিবলৈ। তাৰপৰা বস্তুবিলাক গোটাই লওঁ যি দৰকাৰ হয় আৰু মই একেবাৰে ৰাতিকৈ আপোনালোকক লগ পাইছোঁ। যাবলৈ ওলাইছোঁ এতিয়া ভাওনা কৰিবলৈ আৰু বস্তুবিলাক চব পেকিং কৰি হৈ গ'ল। এয়া সকলোবিলাক ৰেডি হ'ল। এতিয়া আমি সকলো যাম, চব ভিডিঅ'টো চাই যাওঁ। সেয়া মই মেকআপ কৰিবলৈ লৈছোঁ। আহি পাওঁতে অলপ দেৰি হ'ল, সেইকাৰণে অহাটো নেদেখুৱালোঁ। মই ৰেডি হৈ গ'লোঁ, অকল মুকুটটো পিন্ধিবলৈ বাকী আছে। বাকী আমাৰ এইফালে পুত্ৰ আছে। गजब बेइज्जती है। বাকী ভাৱৰীয়াসকল ইয়াত ওলাই আছে শিৱ মন্দিৰত। এয়া ভাওনা আৰম্ভ হৈছে আৰু অৱশেষত এয়া মই ওলাইছোঁ। মোক ৰাইজে অলপ আদৰিছে, সেৱা কৰিছে, তাৰ এয়া অলপ ভিডিঅ'।
আৰু এনেদৰেই ভাওনা শেষ হ'ল আৰু এয়া আমি সকলো খানা খোৱাত বহিছোঁ আৰু সৌফালে আমাৰ সূত্ৰ আৰু মনীষা বাই কথা পতাত লাগিছে কি পাতিছে নাজানো পূৰা পাতিছে কথা আৰু এতিয়া আমি সকলোৱে খানা খাই ঘৰলৈ যাবলৈ ওলাইছোঁ ভিডিঅ'টোত ইমানেই আছিল মই বাকী চববিলাক ভালকৈ দেখুৱাব নোৱাৰিলোঁ কাৰণ মই ভাওনা লৈছিলোঁ আৰু মোবাইলো মোৰ হাতত নাছিলে সেইবাবে মই সকলোবিলাক ভালকৈ নেদেখুৱালোঁ কিন্তু মই প্ৰায়বিলাক এনেকৈ ভইচ অভাৰ কৰিয়ে দিছোঁ সেইদিনা কাৰণ মোৰ পৰীক্ষাও হৈ আছিল সেইবাবে মই ভালকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ যি কৰিলোঁ তাকে দিছোঁ আপোনালোকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ ধন্যবাদ